তাৰ এক্সিডেণ্ট হ'ল মানে তো প্ৰথম 19 তাৰিখে সি ঢুকালে গৈছিলোঁ সিহঁতৰ কাণফুলি এইবোৰ নেকলেছ তো কাণফুলি কিবা অসুবিধা হৈছিলে নেকি মানুহবিলাকে মানে কিবা কৈছিলে প্ৰব্লেম মানে উশাহ নিশাহ ল'বলৈ মানে বহুত প্ৰব্লেম হৈছিলে অসমৰ পৰা যিমানটো মৰম পাম বুলি আশা কৰিছিলোঁ হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে মই বেদান্ত আহিলোঁ পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ কাৰণ তেনেকৈ বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ এক্সাম চলি আছে যিবিলাক ডিগ্ৰী 5th চেমত আছে তো গম পায় মানে ডিগ্ৰী পঢ়ি আছে সেইবিলাকে গম পায় তো সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ বহুত দিন তেনেকৈ ওলায়ো যোৱা নাই ক'লেও তো আজি ওলাই যাওঁ লগৰ এটা ওচৰলৈ সি মানে আজি প্ৰায় 2 মাহ মানেই হ'ল আৰু 2 মাহ নহয় এপ্ৰিলত গৈছিলে সি কেদাৰনাথ তো ঘূৰি আহোঁতে সি প্ৰায় 2-3 মাহ মানেই হ'ল তো গতিকে তাৰ ওচৰলৈ যাওঁ ভিডিঅ' এটা বনাওঁ বুলি ভাবিছিলোঁ আৰু কিছুমান কথা ক'ম তো সেইবিলাক আজি চাই থাকিব আৰু কি হয় কেনেকুৱা নহয় মানে জেগাডোখৰ মোক ভিডিঅ' কলো কৰিছিলে সেইটো সময়ত সি তো লগো ধৰিছিলে কিন্তু যাব নোৱাৰিলোঁ তো একো নাই পাছত যাম আমি এতিয়া চাই থাকক ভিডিঅ'টো এতিয়া সিহঁতৰ তাৰ ওচৰতে লগ পাইছোঁ বলক তো আজি এখনেই বাছান্তিখন তো আৰু এইটো মৃগাংক ইয়াৰ লগতে ওলাই আহিলোঁ ই অকণমান মানে মিছা ক'ব নাপায় ইয়াক লৈ আহিলোঁ ই অকণমান আগতে প্ৰায় 10 মিনিটমান হৈছে নেকি এই ঘৰ পাইছেহি তো লগালগ ইয়াক লৈ আহিছোঁ বৈ যাওঁ বোলো ভিডিঅ' এটা বনাব লাগে তো ইও মানে লগালগ ওলাই আহিছে আৰু মোৰ লগত সেয়া এইবোৰে লগৰ সেইটো কথা এতিয়া বলক গৈ থাকোঁ তো গাইছ আমি পাইছোঁহি আৰু মানে এইটো লগৰটো এতিয়া দোকান খুলিলে মানে বেছি দিন নাই হোৱা দোকান খোলা খুব বেছি 10 দিনমান হ'ল নেকি দোকান খোলা তো মানে এতিয়া পাইছোঁহি এইটো মৃগাংক এইটো আগতীয়াকৈ আহি পিনে বহিলেহি এইজনেই সেইজন হৰ মহাদেৱ গাইছ কথা এটা হ'ল জানেনে মানে বহুত ডাঙৰ আৰু যোৱা 19 তাৰিখে হৈছে কথা মানে ঘটনাই হ'ল বহুত ডাঙৰ ক'বলৈও বেয়া লাগিছে এতিয়া হ'লেও শ্বেয়াৰ কৰিছোঁ আপোনালোকক মানে যোৱা 17 তাৰিখে মোৰ লগৰ এটা অৰুণাচল গৈছিলে তো অৰুণাচলৰ পৰা আহি থাকোঁতে সাপেখাতিত তাৰ এক্সিডেণ্ট হ'ল মানে তো প্ৰথমতে ভাবিছিলোঁ এক্সিডেণ্ট হৈছে ভাল পাব বুলি আৰু লগৰকেইটাও কৈছিলে বৰ বেছি দুখ পোৱা নাই বুলি কিন্তু মানে দুখ বহুত মানে ভিতৰে সি দুখ পাইছিলে বাহিৰত একো দুখ পোৱা নাছিলে গতিকে কি ক'ব আৰু যোৱা 19 তাৰিখে সি ঢুকালে গৈছিলোঁ সিহঁতৰ ঘৰলৈ বহুত বেয়াও লাগিলে খবৰটো শুনি একেলগতে আমি খেলিছিলোঁ এবছৰ কাবাডী খেলিব গৈছিলোঁ ইণ্টাৰ কলেজ বা আপোনাৰ হেৰিয়ত এইটো আপোনাৰ ক'ত জাজি কলেজত খেলিব গৈছিলোঁ তো সেইটো বেয়া লাগিছে কি ক'ব এতিয়া তাৰ আয়ুস ইমান দিনে আছিলে আৰু আমাৰ লগত সি ইমান দিনে মানে ভগৱানে আমাৰ ওচৰত তাক ইমান দিনে পঠিয়াইছিলে বাকীনো কি ক'ম এতিয়া সেইটোৱে তাৰ আত্মাটোৱে শান্তি পাওক সি সুখত থাকক য'তে আছে সি সুখত থাকক শান্তিত থাকক আৰু আপোনালোকেও বাইক চাইক চলালে আৰু লাহে ধীৰে চলাব কাৰণ এতিয়া গম পাইছে আজিকালি জীৱনটো ভৰসা নাই সঁচাকৈ জীৱনটো যেন কচুপাতৰ পানীৰ নিচিনা হৈ গৈছে তো সেইটোৱে আৰু আপোনালোকক ক'লোঁ ভালকৈ চলাব হেলমেট পৰিধান কৰিব তো গাইছ ই এতিয়া নতুনকৈ দোকান খুলিছে ইয়াত দেখা পাইছে কাণফুলি এইবোৰ নেকলেছ তো কাণফুলি এইবিলাক ফুট আৰু এইবিলাক ক্লিপ কাটা চাটা ছোৱালীয়ে পিন্ধা বস্তু আমি পিন্ধা নাই তেনেকৈ এইবিলাক জেকেট চাৰ্ট টাৰ্ট এইবিলাক আৰু এইখিনি এই কি হয় কাপোৰ নেকি এইটো টাৱেল চাগে এইটো জেকেট অঁ তো ইয়াত লুঙি চুঙি কিবা কিবি আছে ঠিক আছে তো আহিব আপোনালোকে আৰু এতিয়া ইয়াৰ লগত কথা পাতোঁ আৰু মানে কেদাৰনাথ যাওঁতে কি হ'ল কি নাই হোৱা আৰু কিমান কি খৰচ হ'ল তো আৰু তাৰ যাত্ৰাটো কেনেকুৱা আছিলে তো সেইবিলাকৰ বিষয়ে অলপ সোধোঁ চাই থাকক কৈ যা এতিয়া মোৰ পৰা আমি ওলাইছিলোঁ কেতিয়া এপ্ৰিলৰ 23 তাৰিখে ন 23 তাৰিখে বিহু পাছত নহয় জানো মই যে তোক আগবঢ়াবলৈ আহিছিলোঁ তেতিয়া আমি ওলাইছিলোঁ প্ৰথম দিন গ'লোঁ আমি যোৰহাটলৈকে দেই এই চাইলৰ চাবি থাকি গৈছিলে এই গাড়ী চাবি পাহৰি গৈছিলে বোলে অঁ আকৌ বোলে তাৰপিছত আমি প্ৰথম দিন গ'লোঁ ইয়াৰ পৰা মানে সোণাৰীত থাকিলোঁ সোণাৰীত যিহেতু আমি কি দিন আছিলে কিবা এটা দিনটো বেয়া আছিলে সেইদিনা আমাৰ যোৱা নহ'ল তাত এদিন থকা হ'ল তাৰপিছত আৰু তাৰ পৰা ওলালোঁ আমি সোণাৰীৰ পৰা প্ৰথম গ'লোঁ আমি যোৰহাট যোনটো নেকি ডিষ্টেঞ্চটো সোণাৰীৰ পৰা যোৰহাট 110 কিলোমিটাৰ সেইদিনা আৰু কি ক'ম আৰু একদম মানে ভৰি চৰি অৱস্থা বেয়া আৰু মানে গধূলি বহিলে উঠিব পৰা নাছিলোঁ আৰু এনেকুৱা অৱস্থা প্ৰথম চলাইছে চাগে ইমান দূৰলৈকে চাইকেল মানে 110 আমি কিমান সোণাৰীলৈকে চলাইছিলোঁহে
একেৰাহে 110 চলাই দিলে আৰু অৱস্থাটো বেয়া হৈ যায় আৰু তাৰপিছত আৰু তেনেকৈ লাহে এক্সপিৰিয়েঞ্চটো হৈ গ'ল আৰু কৈছোন আৰু এক্সপিৰিয়েঞ্চ লাষ্ট আমাৰ হেৰি যোৰহাটলৈকে তাৰপিছত আৰু যোৰহাটৰ পৰা মানে তেনেকৈ যাওঁতে লাহে ভৰি চৰি বিষবোৰ কমিলে আৰু মানে এক্সপিৰিয়েঞ্চ এটা হৈ গ'ল ন চাইকেল চলোৱা তেতিয়া আৰু ভালে লাগিছিলে আৰু মানে জোচ এটা আহি গৈছিলে আৰু কেতিয়াবা মনটো বেয়া লাগিছিলে মানে গোটেই দিনটো চাইকেল চলাই থকা আৰু ইমান ৰ'দত আৰু দিন চলোৱা নাই আৰু তেতিয়াতো গৰম দিনে আছিলে ন এপ্ৰিলৰ মাহটো পুৰা গৰমেই মানে আমাৰ ইয়াতো কমেই অসমৰ পৰা যেতিয়া আমি ওলালো লাষ্ট আমাৰ অসমৰ বৰ্ডাৰটো শ্ৰীৰামপুৰ আছিলে শ্ৰীৰামপুৰত আমি 2 দিন ৰেষ্ট কৰিলো মানে নন ষ্টপ গ'লো শ্ৰীৰামপুৰলৈকে লাষ্ট বৰ্ডাৰ তাৰপিছত শ্ৰীৰামপুৰ পাৰ হোৱা মানে ৱেষ্ট বেংগল আমি সোমাই যাওঁ তাৰপিছত তাত 2 দিন ফৰেষ্ট অফিচত আমি ৰেষ্ট কৰিলো তাতে হেৰি ৰুম চুম আছিলে পাকঘৰো আছিলে খানা নিজে বনাই খালো 2 দিনমান আৰামছে তাৰপিছত তাৰ পৰা আকৌ যাত্ৰা কৰিলো আমি ষ্টাৰ্ট কৰিলো তাৰ পৰা মানে ৱেষ্ট বেংগল সোমালো ৱেষ্ট বেংগলটো বেছি ডাঙৰ নহয়চোন জানোই আৰু তো আপোনালোকে জানে আৰু ৱেষ্ট বেংগলটো বেছি ডাঙৰ নহয় চ' ৱেষ্ট বেংগলটো আমি একেদিনাই কভাৰ কৰি ল'লো একেদিনাই কভাৰ কৰি আমি বিহাৰ সোমালো কিষাণগঞ্জ তাত আমাৰ মানে লগৰ এজনৰ হেৰি পেহীঘৰ আছিলে চ' তাতে থাকিলো আমি এদিন থাকি তাৰ পৰা ওলালো মানে তেনেকে আৰু ৰখি মানে ৰাতিপুৱা আমি এবাৰ ওলাই যোৱা মানে গধূলিলৈকে আমি ক'ত থাকিম কি কৰিম কি একো ঠিকানা নাথাকে আৰু মানে য'তে ৰাতি ত'তে কাটি বুলি কোৱা নিচিনাকে য'তে ৰাতি ত'তে কাটি 2 দিনমান আমি পেট্ৰল পাম্পতো থাকিছিলো মানে টেণ্ট চেণ্ট লগাই আকৌ মহ চহ বহুত বেছি ন বাহিৰা জেগাত মানে লেতেৰা থাকে আৰু মহ বহুত বেছি থাকে আৰু আমাৰ ওচৰত যিটো টেণ্ট আছিলে মানে আঠুৱা চিষ্টেম নহয় আৰু টেণ্টৰ ভিতৰত এবাৰ সোমাই যোৱা মানে গৰমত একদম সিজি আছো নিচিনা লাগে তেনেকুৱা লাগি যায় দেই আৰু আঠুৱা চিষ্টেমটো থাকে তথাপিও আৰু মানে গৰমটো বহুত বেছি বাহিৰত হ'ব নোৱাৰি মানে মহ চহ বহুত কামুৰে ন তো ভিডিঅ'টো বহুত দীঘল হৈ যাব মানে অলপ মানে শ্বৰ্টকে কৈ দিওঁ ন আৰু মানে এতিয়া যে ইমান দূৰ যাত্ৰা কৰিলে যে মানে অসম বুলিও নকওঁ মানে গোটেই মানে তই এতিয়া যিমান দূৰলৈকে গলি প্ৰত্যেকখন ৰাজ্যত মানে যাওঁতে কিবা অসুবিধা হৈছিলে নি মানুহবিলাকে মানে কিবা কৈছিলে নি এনেই মানুহবিলাক কেনেকুৱা মানে এনেকে লগ পোৱা মানুহবিলাক কিছুমান ঠাইত থাকেতো মানে মানুহবিলাকে অলপ মানে কিবা টাইপ মানে অলপ ভাল নহয় মানে এইটো তেনেকে মই বস্তুটো বুজাব পাৰো তেনেকুৱা থাকে বাৰু মানে আমাৰ তেনেকুৱা একো প্ৰব্লেম হোৱা নাছিলে মানে আমাৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছত আৰু মানে আমি একোৱে তেনেকুৱা প্ৰব্লেম নাপালো বহুতে সহায় কৰিছিলে আমাক বহুতে ৰখাই পানী চানী বটল দিছিলে কিছুমানে ক'ল্ড ড্ৰিংক দিছিলে কল চল মানে ড্ৰাই ফ্ৰুইটছ এইবোৰ দিছিলে আৰু তাৰপিছত কিছুমানে আকৌ বাহিৰৰ জেগাত আমাৰ অসমৰ পৰা ওলোৱাৰ পিছত বিহাৰত কিছুমানে আকৌ খানা চানা খুৱাইছিলে কিছুমান ল'ৰাকেইটাই হোটেলত নি খানা খুৱাইছিলে মানে বহুত মৰম পাইছিলো আৰু মানে সেইটো টাইমত কিছুমান জেগাত মানে পুৰা ইম'চনেল টাইপৰ হৈ যাওঁ আৰু মানে চকু পানী ওলাই আহে ইমানে মৰম পাই মই মানে বাহিৰত মানে ইমান মৰম পাম বুলি মই এক্সপেক্টে কৰা নাছিলো মানে মই ভাবিছিলো মানে আমাৰ অসমৰ পৰা যিমানটো মৰম পাম বুলি মই এক্সপেক্ট কৰিছিলো সিমানটো নাপালো কিন্তু সেইটো মৰম মই বাহিৰৰ পৰা পালো বেছিকৈ পালো আমি উত্তৰাখণ্ডত মানে উত্তৰাখণ্ডত মানুহবোৰ বহুত ভাল মানে যিটো হোটেলত নেকি মানে অলপ হেভি টাইপৰে হোটেল আৰু যিটো নেকি এক ৰাতি থাকিলে তোৰ ভাড়াটো কিমান 5,000-6,000 লয় তাত আমাক ফ্ৰীকে থাকিবলগীয়া দিছিলে মানে পইচা চইচা লোৱা নাছিলে ৰাতিপুৱা আকৌ ব্ৰেকফাষ্টৰ কাৰণে উল্টাই সিহঁতিয়ে পইচা দিছিলে আমাক তেনেকুৱা মানে তেনেকে আৰু ভাল লাগিছিলে আৰু তাৰপিছত উত্তৰাখণ্ড আমি সোমালো 23 দিনত দেই 23 দিন লাগিলে উত্তৰাখণ্ড সোমালে হৰিদ্বাৰ তাৰপিছত হৰিদ্বাৰ পালো তাৰ পৰা সেইফালে উত্তৰাখণ্ড সোমোৱা মানে পাহাৰী এলেকা পুৰা ষ্টাৰ্ট আৰু তেতিয়া আৰু 12 বাজি গ'ল আমাৰ মানে পাহাৰী ৰাস্তাটো এনেকুৱা হয় যে মোৰ আমাৰ 3 জনৰে আমাৰ গিয়াৰ লগোৱা চাইকেল নাছিলে ন 3টা গৈছিলো ন গিয়াৰ লগোৱা চাইকেল নাছিলে আৰু মানে পাহাৰী ৰাস্তাটা পিছফালে আমাৰ বেক চাইক বন্ধা আছিলে চ' বেগবোৰতো 16-17 কেজি মান ৱেট থাকিছিলে আমাৰ তাৰ পৰা সেনেকে আৰু গোটেই দিনটো চাইকেল ঠেলি যাব লাগিছিলে একদম অৱস্থা বেয়া গৈছিলে আৰু ইনষ্টাত যে তই যে ৰিল দিছিলে যে সেইকেইটা অলপ ভাইৰেল হৈছিলে নে ভাইৰেল মানে গৈছিলে আৰু 28K 30K 20K তেনেকুৱা গৈছিলে আৰু যিমানটো হ'ব লাগিছিলে কিন্তু ইমান নহ'ল কাৰণ অসমৰ পৰা যিমানটো মৰম পাম বুলি আশা কৰিছিলো সিমানটো নাপালো আৰু একো নাই দে বাৰু সেইটো পিছৰ কথা কিন্তু নিজৰ সপোনটো পুৰা হ'ল আৰু যিমান মানে একচুৱেলি কেছটো এনেকুৱা হ'ল প্ৰথম ইউটিউব ষ্টাৰ্ট কৰিছ ন মেইন কথা কিন্তু কিছুমানৰ হৈ যায় পটককানে সেইটো অকল এবাৰ দুবাৰ বুলি নহয় মানে হ'ব একো নাই লাহে দিয়ে হ'ব লাগি থাকিব লাগিব আৰু মানে সোনকাল হোৱা কামটো ভাল নহয় বুলি কয় তো লাহে দিয়ে হওক ভাল হওক আগুৱাই যা লাহেকে তো তাৰপিছত সেনেকে আমি গৈ প্ৰথম ধাম আমি 4 ধাম কৰিবলৈ গৈছিলো ন য়মুনোত্ৰী হ'ল যেতিয়া আমি প্ৰথম ধামটো গৈ পালো মনটো অলপ শান্তি লাগিলে আৰু ভাল লাগিলে যে এতিয়া আৰু জোচটো পাৰিলে আমি আৰু আগলৈ যাম ইমান দূৰ তেনেকে য়মুনোত্ৰী তাৰপিছত গংগোত্ৰী তাৰপিছত কেদাৰনাথ গ'লো কেদাৰনাথটো ট্ৰেকিংটো আছিলে মানে চবেই কয় 16 কিলোমিটাৰ কিন্তু 16 কিলোমিটাৰ নহয় একচুৱেলি 22 কিলোমিটাৰ 22 কিলোমিটাৰ আমি চাইকেল ওপৰলৈ উঠাই দিম বুলি ভাবিছিলো কিন্তু আমি 16 কিলোমিটাৰলৈকে চাইকেল মানে এনেকে ঠেলি বহুত কষ্টত উঠালো আৰু তাৰপিছত আৰু আমাৰ লগৰজনৰ হেৰি বেগটো ছিগি থাকিলে যোনটো বেগ পিছফালে হেৰি দাঙি নিয়ে
সেইটো ছিগি থাকিলে তেনেকৈ প্ৰব্লেম হোৱাৰ কাৰণে 5 কিলোমিটাৰ বাকী থাকি গ'ল আমাৰ মানে চাইকেলটো ওপৰলৈ উঠাবলৈ চাইকেল তাতে থৈ দিলোঁ তাৰপৰা গ'লোঁ আৰু তাৰপিছত মানে ট্ৰেকিংটো ইমানেই খাতৰা আছিলে ন মানে অলপ দূৰ মানে 10-15 মিটাৰ যোৱা মানে একদম মানে না ঠাণ্ডা ন পাহাৰৰ ওচৰতে মানে একদম মানে মানে উশাহ নিশাহ ল'বলৈ মানে বহুত প্ৰব্লেম হৈছিলে তেনেকৈ ৰখি গৈছিলোঁ যেতিয়া নেকি 1 কিলোমিটাৰ দূৰৰ পৰা মন্দিৰৰ মানে ওপৰৰ ভাগটো দেখি পালোঁ যে তেতিয়া কিন্তু কেনেকৈ নন ষ্টপ মই গুচি গ'লোঁ মানে একোৱেই গম নাপালোঁ অট'মেটিক আৰু মন্দিৰৰ ওচৰ পোৱাৰ লগে লগে একদম চকু পানী ওলাই আহিলে নিজৰ সপোনৰ জেগা এটা ন সেনেকৈ গৈ পেলাই আৰু মহাদেৱে মাতিছে যেতিয়া আৰু মানে বহুতেই যাম বুলি ভাবিও যাব নোৱাৰে কিন্তু মেইন কথা সেইটোৱে চবৰে আশা থাকে কেদাৰনাথ এই কেদাৰনাথটো মানে এনেকুৱা জেগা তাত পইচা মেটাৰ নকৰে পইচা থাকিলেও নাথাকিলেও যদি ভগৱানৰ ইচ্ছা হয় তেতিয়া গৈ পাবিয়ে তো কেনেকৈ সেনেকৈ আৰু মানে ভাল লাগিলে আৰু তাত আমাৰ হেৰি অসমৰ মানুহ বহুত পালোঁ আমি তাতো আমাৰ মন্দিৰত মানে খানা পিনা একো প্ৰব্লেম হৈছিলে কাৰণ মন্দিৰৰ পিছফালে ভাণ্ডাৰা চলি থাকে খানা 3 টাইম মানে ফ্ৰী তাৰপিছত অলপ মোবাইল চোবাইল চাৰ্জ কৰিবলৈ আৰু প্ৰব্লেম হৈছিলে আমি যেনেকৈ মানে মন্দিৰৰ পিছফালে টেণ্ট লগাইছিলোঁ আৰু তেনেকৈ আমি তিনিচুকীয়াৰ মানুহ পালোঁ গুৱাহাটীৰ মানুহ পালোঁ সিহঁতি তাত ৰুম লৈ আছিলে তো সিহঁতৰ ৰুমতে আমি ফোন চোন চাৰ্জ কৰিছিলোঁ মন্দিৰৰ পিছফালে আমি 3 দিন থাকিলোঁ 3 দিন থাকিলোঁ টেণ্ট লগাই বহুত ঠাণ্ডা বহুত কষ্টত থাকিলোঁ আৰু তাৰপৰা আমি কেদাৰনাথ 3-4 দিন থকাৰ পিছত আকৌ জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ বদ্ৰীনাথলৈ বদ্ৰীনাথ আমি 2-3 দিন পিছত গৈ পালোঁ ৰাতি দৰ্শন চৰ্শন কৰি ৰাতিপুৱা আকৌ ওলাই গ'লোঁ মানাগাঁও বদ্ৰীনাথৰ পৰা মানে ভাৰতৰ প্ৰথম গাঁওখন ভাৰতৰ প্ৰথম গাঁও আগত অন্তিম গাঁও আছিলে আগত অন্তিম আছিলে এতিয়া প্ৰথম কৰি দিলে মোদীয়ে তালৈ গ'লোঁ তাত আৰ্মি কেম্প আছিলে ওচৰতে তাত আৰ্মি কেম্পত আমি হেৰি টেণ্ট লগাই থাকিলোঁ ৰাতিপুৱা আকৌ গ'লোঁ চাইনা বৰ্ডাৰত হয় চাইনা বৰ্ডাৰ একচুৱেলি চাইনা বৰ্ডাৰ নহয় মানে ওচৰতে আৰু বেছি দূৰ নহয় তেনেকুৱা আৰু তালৈ গ'লোঁ আমি গাঁওখন বেছি ডাঙৰ নহয় মানে সৰু মৰুৱা তাত মানুহবোৰ মানে বহুত হাই লেভেলৰ হাই ৰেংকৰ আৰু ডাঙৰ কিছুমানে জজ কৰে আৰু তাত মানুহ থাকে অকল মানে ছমাহে থাকে যেনেকুৱা কেদাৰনাথ ছমাহৰ কাৰণে খোলা থাকে 6 মাহ বন্ধ হৈ যায় মানে বৰফ পৰে নেকি তাত বৰফ পৰে সেইটো কাৰণে মানে তাত মানুহবোৰ 6 মাহ থাকে আৰু 6 মাহ মানে বেলেগ জেগাত উত্তৰাখণ্ডৰ ভিতৰতে আৰু বেলেগ জেগাত শিফ্ট হৈ যায় তাত মানুহবোৰো বহুত ভাল তাৰপিছত তাৰপৰা আমি গ'লোঁ হেৰি বসুধৰা যিটো বসুধৰা ৱাটাৰফল বুলি কয় বদ্ৰীনাথ কিবা মুভি এখন আছিলে যে তাত যে মানুহবিলাক বোলে পবিত্ৰ হলে পানীটো পৰে সেইটো একচুৱেলি নহয় এইটো পানীটো চবৰ ওপৰতে পৰে মই নিজে গৈছোঁ ভাল লাগিলে মুভিখনত এনেই দেখা যায় এখন আলু অৰ্জুনৰ যে মুভিখন আছে তাৰ বদ্ৰীনাথৰ পৰা মানে সেইটো 5 কিলোমিটাৰ যাব লাগে ট্ৰেকিং সেই 5 কিলোমিটাৰ যাওঁতে আমাক 3 ঘণ্টা নে 4 ঘণ্টা লাগি গৈছিলে তাৰপৰা আকৌ ৰিটাৰ্ণ ঘূৰি আহিলোঁ মানাগাঁৱত কিবা সিহঁতৰ পূজা পাতে সেইটো টাইমত আমি তাত গৈ পালোঁ তাৰপিছত সিহঁতি আমাক মাতি আনি মানে খানা পিনা খোৱালে একদম পেট ভৰাই তাৰপৰা ওলাই গ'লোঁ আমি ৰিটাৰ্ণ মানে তাৰপৰা ঘৰ আৰু তাৰপিছত তেনেকৈ আৰু উত্তৰাখণ্ডত লগৰ এজন চিনাকি হৈছিল আমি য়মুনোত্ৰী যাওঁতে দেই তাৰপিছত সেই ল'ৰাজন মানে তাৰ হেৰি কি আছিলে এইটো গিয়াৰ লগোৱা চাইকেল আছিলে কাৰণে তাৰ সোনকালে হ'ল অলপ তো তাৰ নাম আছিলে গৌৰৱ ভাটনাগৰ মানে ভাল আছিলে ল'ৰাটো আমি দেহৰাদুন যেতিয়া গৈ পালোঁ নেকি সি আমাৰ সিহঁতৰ ঘৰলৈ লৈ গ'ল আমাক সিহঁতৰ ঘৰত থাকিলোঁ 2-3 দিন সিহঁতৰ মাক বাপেকো বহুত ভাল আছিলে বহুত মৰম কৰিছিলে আমাক আৰু ইমান দূৰৰ পৰা গৈছে ল'ৰাকেইটা আকৌ আমাৰ এইটো চাইডে এনেকুৱা হয় বস্তুটো মানে প্ৰায় কিছুমান জেগাতে আমাৰ ফালে অলপ মানে পুৰণি চিন্তাধাৰা মানুহবিলাক বেছি আছে ন মানে সেইবুলি তাকে বোলে মই এইটো কোৱা নাই যে মানুহবিলাক বেয়া বুলি কিন্তু মানে বাহিৰৰ পৰা মানুহ আহিলে আমাৰ ইয়াত মানে ইমান আমাৰ সাধাৰণতে আমাৰ গাঁওবিলাকত আৰু মানে ইমান কোৰ হয় মানুহটো কি হয় কিবা বেলেগ কিবা কৰিবলৈ আহিছে নেকি মানে সেনেকুৱা দৃষ্টিভংগীৰে চোৱা হয় অলপ হয় নাই কিন্তু বাহিৰত তেনেকুৱা নহয় ইমান বাহিৰত তেনেকুৱা নহয় সঁচাকে বাহিৰত যদি তই ৰাস্তা কিনাৰতো শুই থাকি যাবি ন কোনো একো নকয় মানে লাগিলে তোক আহি সুধিব কি হ'ল কি নাই পাৰিছ খানা খাবলৈ দিব থাকিবলৈ জেগা দিব তেনেকুৱা মানে বাহিৰৰ মানুহ বহুত ভাল তাৰপিছত সেনেকৈ সিহঁতৰ ঘৰত থাকিলোঁ 2-3 দিন তাৰপিছত তাৰপৰা আকৌ ওলাই গ'লোঁ দিল্লী আমাৰ দিল্লী যোৱা কথা আছিলে একচুৱেলি ইণ্ডিয়া গেট এইফালে তাজমহল আগ্ৰা চাগ্ৰা এইবোৰ ফুৰিব মানে টাৰ্গেট আছিলে তাৰপিছত দিল্লী মানে দেহৰাদুনৰ পৰা আমি জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ আকৌ দিল্লীলৈ দিল্লী পোৱাৰ আগতে মানে কিমান 60 নে 70 কিলোমিটাৰ বাকী আছিলে সেই তেতিয়া মোৰ মানে গা বেয়া হ'ল গৰমটো বহুত অভাৰ হৈ গৈছিলে ন গাটো বেছিয়ে গৰম ন আমাৰ ইয়াতকৈ বেছি গৰম তাৰপিছত তাত মানুহ এজনে কথা পাতিলে ট্ৰাকত উঠি আমি গ'লোঁ দিল্লীলৈকে দিল্লীটো চিনাকি আছিলে বাৰু মোৰ লগৰ এজনৰ হেৰি এইটো যিটো ফুৱা বুলি কয় যে ফুৱা বুজি পাওঁ ন ফুৱা মানে পেহীটোক কয় ফুৱা নে বুৱা ফুৱা একে আৰু একে নি বিহাৰীত ফুৱা বুলি কয় আমাৰ হেৰি কি বুৱা বুলি কয় হা তেনেকৈ তাত থাকিলোঁ সিহঁতৰ ঘৰত মানে বহুত মৰম কৰিছিলে ডক্তৰ দেখালে তেনেকৈ 4-5 দিনমান তাতে থকা হ'ল আৰু গাটো অলপ ভিডিঅ'ত চাইছিলেইচোন পুৰা খিনাই অৱস্থা বেয়া আৰু মোৰ
এতিয়াতো তেতিয়া পেট লাগিছিলে এতিয়া পেট সোমাই গ'ল ন পেটটো আকৌ ওলাইছে এতিয়া ওলাইছে নেকি এই মানে সেই চাইকেল চলাই তেতিয়া সোমাই গৈছিলে তাৰ আগতে যে ওলাইছিলে যে মানে মই ঘৰৰ পৰা ওলাইছিলো যেতিয়া মোৰ ৱেট আছিলে 59 তাৰ পৰা অহাৰ পিছত জুখিছো 49 ডাইৰেক্ট 10 কেজি এতিয়া আকৌ ৰিকভাৰ হৈছো 4-5 কেজি 53-54 মান হৈছো তাতো তেনেকে থাকি মেলি মানে সেইটো তাৰ পিছত আৰু বেমাৰ হোৱাৰ পিছত মানে চাইকেল চলোৱা অৱস্থা নাছিলো ভাবিছিলো হতে চাইকেলতে হেন্দে কিন্তু নহ'ল ট্ৰেইনত আহিবলগীয়া হ'ল শিমলুগুৰিলৈকে ট্ৰেইনত আহিলো তাৰ পৰা আৰু তেনেকে জাৰ্ণিটো শেষ ঘৰ আহি পালো আৰু তো গাইছ এতিয়া অকণমান আগত চাহিলে কোকো কোলা লৈ আহিলেগৈ এই ওচৰৰ দোকান এখনৰ পৰা তো এতিয়া আমি গোটেই চাৰিটাই বহি লওঁ খাওঁ আৰু ঠাণ্ডা দিনে পালেই হ'লো কোকো কোলা মেইন আৰু বাকী বেয়া বস্তু নাখাওঁ না তেনেকৈ এই ডেটটো চাই এক্সপায়াৰ হৈছে হয় না মিয়াক বেয়া বস্তু নাখায় আকৌ নাখাওঁ হয় না চাহিল বেয়া বস্তু খাওঁ নেকি 11 মাহ নৱেম্বৰ হয় নাই তাৰিখটো চা 30 তাৰিখ আজি 24 তাৰিখ 6 দিন বাকি আছে 30 তাৰিখ নি মই 23 তাৰিখ বনিলো একো নাই 6 দিন বাকি আছে খা একো নহয় তো চাহিল আমি বেয়া বস্তু খাওঁ নেকি নাখাওঁ অক্ষয় আমি ভাল ল'ৰা এতিয়া কোকো কোলাটো খাই দিওঁ আৰু ঠাণ্ডা গৰম মতলব নাই কোকো কোলা মেইন আৰু এজন নাছিলে নাহিলে ন তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভাল লাগিলে ইয়াৰ লগত লগ পাই আৰু ক'লোৱে আপোনালোকক অকণমান আগতে লগৰ এটা কথা কৈছিলোঁ সিয়া এক্সিডেণ্ট হ'ল মানে মই নকওঁ বুলিয়ে ভাবিছিলোঁ কিন্তু এতিয়া কৈ দিলোঁ কাৰণ এতিয়া সাৱধানটো মেইন ন তো সাৱধান হৈ থাকিবলগীয়া সদায় সকলো আৰু ইও যেতিয়া কেদাৰনাথ গৈ আহিলে ভালে কুশলে পালেহি আৰু ইয়াৰ চেনেলটো চাই দিব মই লিংকটো চাব ভিডিঅ'টো আৰু আপোনালোকে এবাৰ যাব মানে যদি পাৰে গৈ আহিব মানে চবৰে আশা থাকে ন তো ইয়াত কোনো ৰিলিজন কেদাৰনাথ আৰু চবেই যায় কোনো ধৰ্মৰ লগত একো বিভেদ নাই ইয়াত সকলো ধৰ্ম মানে মানুহবিলাকে যাব পাৰে হয় নাই যাব পাৰে মানে অলৰেডি যায়েই তো আপোনালোকো যাব পাৰিব একো নাই অলপ মানে খৰচটো ট্ৰেইনত গ'লে 20,000 আৰু চাইকেলত অলপ কষ্ট হ'ব 10-15 ইমানত হৈ যায় আৰু ধুনীয়াকৈ যদি বাইক লৈ যাব পাৰিব বাইকত খৰচ হ'ব 1.5 লাখ মান লাগি যাব 1.5 লাখ তো সেইটোৱে আৰু ভিডিঅ'টো চাই যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব দিব যিমান পাৰে চেনেলটো আৰু ইয়াৰ চেনেলটো আমাৰ সোনকালে 1K কৰাই দিয়ক যাতে আমি পাৰ্টিটো খাবলৈ পাওঁ আৰু সেইটোৱে আৰু তো বাই আকৌ লগ পাম পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোকক